মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পুনৰবাৰ তোমালোক সকলোকে মোৰ BA লাৰ্ণাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ লগত মষ্ট ইণ্টাৰেষ্টিং GK কেইটামানৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। ব'লা আমি পলম নকৰাকৈ সেইবোৰ জানিবলৈ চেষ্টা কৰোঁ। 1 নম্বৰ, পৃথিৱীৰ সকলোতকৈ ডাঙৰ প্ৰাণীবিধৰ নাম কি? সেইটো হৈছে ব্লু হুৱেল। ইহঁত দীঘলে প্ৰায় 100 ফুট আৰু 200 টন ওজনৰ হয়। ব্লু হুৱেলক মাছৰ শ্ৰেণীত ধৰা নহয় কিয়নো ইহঁতে কণী নেপাৰে, পোৱালিহে জন্ম দিয়ে। 2 নম্বৰ, কোনবিধ জীৱই পানী খালে মৃত্যু হয়? উত্তৰ, কেংগাৰু ৰেট। এনেধৰণৰ এন্দুৰবোৰে কেংগাৰুৰ দৰে জঁপিয়াই ফুৰে কাৰণে ইহঁতৰ নাম কেংগাৰু ৰেট নাম দিয়া হৈছে। ইহঁতে প্ৰায় 9 ফুটলৈকে জঁপিয়াব পাৰে আৰু এনেধৰণৰ এন্দুৰবোৰ নৰ্থ আমেৰিকাত পোৱা যায়। 3 নম্বৰ, কোনবিধ সাগৰীয় প্ৰাণীৰ তেজৰ ৰং নীলা হয়? উত্তৰ, অক্টোপাছৰ তেজৰ ৰং নীলা হয় কাৰণ ইয়াৰ তেজত হাৰ্ম'চায়ানিন নামৰ প্ৰ'টিন থকাৰ বাবে তেজৰ ৰং নীলা হয়। 4 নম্বৰ, কোনবিধ পতংগৰ মূৰটো কাটি দিলেও এসপ্তাহমানলৈকে জীয়াই থাকিব পাৰে? উত্তৰ, পঁইতাচোৰা। 5 নম্বৰ, পৃথিৱীৰ সকলোতকৈ সৰু চৰাইটোৰ নাম কি? উত্তৰ, হামিং বাৰ্ড। হামিং বাৰ্ড দীঘলে প্ৰায় 5 চেণ্টিমিটাৰ হয় আৰু ইহঁতৰ ওজন প্ৰায় 2 গ্ৰাম হয়। হামিং বাৰ্ডৰ ওজন একেবাৰে কম হোৱাৰ বাবে আৰু আকৃতিত একেবাৰে সৰু হোৱাৰ বাবে ইহঁতে পিছফালেও উৰিব পাৰে। 6 নম্বৰ, বিশ্বৰ আটাইতকৈ ডাঙৰ পক্ষীটোৰ নাম কি? উত্তৰ, অষ্ট্ৰিচ চৰাই। কোনবিধ চৰাইয়ে উৰিব নোৱাৰে? অষ্ট্ৰিচ চৰাইয়ে উৰিব নোৱাৰে। ইয়াৰোপৰি ইমু, কিৱি, পেংগুইন এইবোৰ চৰাইয়েও উৰিব নোৱাৰে। কোনবিধ চৰাইৰ পাখি নাথাকে? উত্তৰ, কিৱি। ই হৈছে নিউজিলেণ্ডৰ ৰাষ্ট্ৰীয় চৰাই। কোনবিধ জন্তুৱে পিছফালে খোজ কাঢ়িব নোৱাৰে? উত্তৰ, কেংগাৰু। ই হৈছে অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় জন্তু। কোনবিধ স্তন্যপায়ী প্ৰাণীয়ে উৰিব পাৰে? উত্তৰ, বাদুলি। কোনবিধ চৰাইয়ে নিজৰ মূৰটো 360 ডিগ্ৰীলৈকে ঘূৰাব পাৰে? উত্তৰ, ফেঁচা চৰাই। কোনবিধ প্ৰাণীয়ে 3 বছৰলৈকে শুই থাকে? উত্তৰ, শামুক। মহৰ কিমানটা দাঁত থাকে? উত্তৰ, 47টা। কোনবিধ জন্তুৱে জঁপিয়াব নোৱাৰে? উত্তৰ, হাতী। সকলোতকৈ বিষাক্ত মাছটোৰ নাম কি? সকলোতকৈ বিষাক্ত মাছটোৰ নাম হৈছে ষ্ট'ন ফিছ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে মোৰ এই ভিডিঅ'টো তোমালোকৰ ভাল লাগে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।